হয়, আজি বিশ্বনাথ জিলাৰ আজি বিহালী সমষ্টিত আজি আমি উপস্থিত আছো আৰু ইয়াতে সাধাৰণ সভা হৈ যায় জয় ভাৰত পাৰ্টি আৰু বিশ্বনাথ জিলাৰ সভাপতি হিচাপত আমি আজি বিমলপতি ডাঙৰীয়াক আমি আজি এপইণ্টমেণ্ট লেটাৰ দিওঁ আৰু ইয়াৰ পিছতে যেহেতুকে আমাৰ বিশ্বনাথ LAC কমিটি বনোৱাই আছে আৰু বিশ্বনাথ ক'বলৈ গ'লে বিভিন্ন মণ্ডল আৰু বুথ কমিটি বনোৱাই আছে। এতিয়া বিহালী আৰু গহপুৰ বিশেষকৈ তেওঁ মানে দায়িত্ব দিয়া হৈছে আৰু তেওঁ বিহালী আৰু গহপুৰৰ ব্লক কমিটিৰ পৰা আদি কৰি মণ্ডল কমিটি বুথ কমিটি সকলে তেওঁৰ নেতৃত্বত এতিয়াৰ পৰা গঠন হ'ব আৰু যেহেতুকে আগন্তুক 26ত ইলেকশ্যন আছে আৰু 26 ইলেকশ্যনৰ কাৰণে আমি পৰিস্থিতি হাতত লৈ আছো আৰু 26 ইলেকশ্যনৰ কাৰণে আমি আজি বিশ্বনাথ জিলাৰ বা আমাৰ বিশ্বনাথ LAC কমিটি বিভিন্ন ব্লকৰ মানুহ ইয়াতে উপস্থিত আছে আৰু 26ৰ কাৰণে বিভিন্ন সাংগঠনিক দিশত আমি কথা বাৰ্তা আমি কৰোঁ আৰু মই ভাবো বিশ্বনাথ জিলাৰ বিশ্বনাথ সমষ্টি বিহালী সমষ্টি আৰু গহপুৰ এই তিনিটা সমষ্টিত যে 26ত জয় ভাৰত পাৰ্টিৰ যে দখলত আহিব সেইটো নিশ্চিত। আপোনালোকৰ আদিবাসী জনগোষ্ঠীৰ বিধায়ক সাংসদ বহুতে আছে, তেওঁলোকে কাম কৰিছে বুলি ভাবে নেকি আপুনি? চাওক, আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা MLA আছে, MPও আছে, কিন্তু আপোনালোকে জানে যে তেওঁলোকে বিজেপিৰ দলত তেওঁলোকে প্ৰতিনিধিত্ব কৰি আছে আৰু তেওঁলোকে বিজেপিৰ আইডিঅলজিত চলি আছে। তো কথা হ'ল বিজেপিত জিকি পেলাই কোনোদিনো আদিবাসীৰ জাতিৰ সমস্যা যে সমাধান কৰিব নোৱাৰিব সেইটো খাটাং। কাৰণ আপোনালোকে চাইছে আমাৰ ইয়াতে ৰূপজ্যোতি কৰ্মী হওক, তেৰছ গোৱালা হওক, কৃষ্ণ কমল তাঁতী হওক, ৰূপেশ গোৱালা হওক, তেওঁলোকে MLA হৈ আছে। MLA হোৱাৰ পিছতো আজিলৈকে অসম বিধানসভা এছেম্বলিত আজি মাটিৰ পাট্টাই হওক, আদিবাসীসকলৰ দৈনিক মজুৰিৰ কথাই হওক বা জনজাতিকৰণৰ কথাই হওক, তেওঁলোকে আজিলৈকে তেওঁলোকে এছেম্বলিত উত্থাপন কৰিব পৰা নাই। গতিকে তেওঁলোকে বিজেপিৰ পৰা জিকি বিজেপিৰ আইডিঅলজিত তেওঁলোকে চলি আছে। যদি আদিবাসীৰ সমস্যা যদি সমাধান কৰিবলৈ আছে তেতিয়াহ'লে জয় ভাৰত পাৰ্টিৰ হৈ প্ৰতিনিধিত্ব কৰক। জয় ভাৰত পাৰ্টিৰ পৰা কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন বা কোনো ধৰণৰ ওজৰ আপত্তি নাথাকিব। আদিবাসীৰ যিমান সমস্যা আছে সকলো সমস্যাই তেওঁলোকে এছেম্বলিত দাঙি ধৰিব পাৰিব। কাৰণ আজি আপোনালোকে উদাহৰণস্বৰূপে চাওক, আজি অখিল গগৈ ডাঙৰীয়া আছে, তেওঁ ৰাইজৰ দল হৈ এজনে MLA জিকিছে। ইণ্ডিপেণ্ডেণ্টলি তেওঁ যি সমস্যা তেওঁ চব সমস্যা লৈ মাত মাতিব পাৰে, এছেম্বলি হিলাই দিব খোজে। গতিকে বিজেপিৰ পৰা জিকি উঠে যে এটা জাতিৰ কাম কৰিব পাৰিব সেইটো মই নাভাবো। গতিকে অসমৰ যিমান বুদ্ধিজীৱী আছে সকলোৱে মিলি আহক, জয় ভাৰত পাৰ্টিত আমি একেলগে কাম কৰি যাম। দেখিবলৈ পাইছে যোৱাকালি আদিত্য খাকলাৰী ট্ৰাইবেল সংঘৰ প্ৰধানে তেওঁ মানে 6 জনগোষ্ঠীৰ বিৰুদ্ধে তেওঁ এটা বিৰোধ মন্তব্য তেওঁ দাঙি ধৰিছে, জনজাতিকৰণ দিব নালাগে বুলি কৈছে। এইটো বিষয়ত আপোনাৰ প্ৰতিক্ৰিয়া কি থাকিব? চাওক, ভাৰত কনষ্টিটিউশ্যনে কাক জনজাতিকৰণ দিব কাক নিদিব সেইটো ভাৰতৰ সংবিধানে ক'ব আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ অলৰেডি যিমানখিনি ক্ৰাইটেৰিয়া গোটেই ফুলফিল কৰি পেলাই পৰ্যবেক্ষণ কমিটিয়ে দাখিল কৰাৰ পিছত আজি 6 জনগোষ্ঠীৰ যি বিল আজি ৰাজ্যসভাত আছে। গতিকে আজিৰ তাৰিখত আদিত্য খাকলাৰী ডাঙৰীয়া যি মন্তব্য আগবঢ়াইছে সেইটো একটা মানে জাতিগত সংঘৰ্ষ হোৱাৰ লাইনত তেওঁ মানে কথাবিলাক কৈ আছে। গতিকে মই অনুৰোধ জনাইছো তেওঁক যে এইবিলাক মন্তব্যৰ পৰা তেওঁ বিৰতি থাকক। কাৰণ চৰকাৰ আছে, চৰকাৰ আৰু এটা জনগোষ্ঠীক ST দিম বুলি ক'লে চৰকাৰে দিব নোৱাৰে, তাৰ বহুত ধৰণৰ ক্ৰাইটেৰিয়া থাকে। জনজাতিকৰণৰ মানে দিয়াৰ উপযুক্ত আছে নে নাই তাৰ এক্সপাৰ্ট কমিটি আছে, এক্সপাৰ্ট কমিটি এইবিলাক চাব। গতিকে তেওঁ মাজে মাজে তেওঁ চৰকাৰৰ এজেণ্ট হিচাপত তেওঁ কথা কৈ ইয়াতে লাভ নাই। কাৰণ যেতিয়াই 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা আহে তেতিয়াই তেওঁ ওলাই পেলাই এই বিৰূপ মন্তব্যবিলাক আগবঢ়ায়। গতিকে এইটো মই অনুৰোধ জনাইছো আদিত্য খাকলাৰী ডাঙৰীয়াক, তেওঁ যাতে ভৱিষ্যতত বা আগন্তুক দিনত তেওঁ এই মন্তব্যৰ পৰা তেওঁ যাতে বিৰতি থাকে।